ভিডিও তাত কৈছিলো মনত আছে নে যে আমাৰ অসমীয়া মানুহে খোলা সৰু ডাঙৰ প্ৰতিষ্ঠানবোৰ মই আপোনালোকৰ মাজত আগবঢ়াই যাম। তাৰে আজি দ্বিতীয়টো ভিডিঅ'ত এই বাইদেউগৰাকীয়ে খোলা শিৱসাগৰ গোহাঁই চকত থকা জিফ্ৰেছ নামৰ এই ডিপাৰ্টমেণ্টেল ষ্ট'ৰখন মই আপোনালোকলৈ আগবঢ়াই দিছো। সকলো ধৰণৰ গ্ৰছাৰী, ডেয়াৰী, বিউটি প্ৰডাক্ট, ষ্টেচনাৰী পৰা লৈ পিনি গিফ্ট আইটেম আৰু চি ফুডছো এভেইলেবল আছে। বহিৰাগত প্ৰতিষ্ঠানবোৰত আমি সদায় বজাৰ কৰো, কেলে জানেনে? কাৰণ আমি তাত ডিছকাউণ্ট পাওঁ। আৰু আমাৰ নিজৰ মানুহখিনিয়ে মাইণ্ডত এই কথাটো ছেট কৰি ল'লে যে অসমীয়া প্ৰতিষ্ঠানবোৰত ডিছকাউণ্ট নাপায়। কিন্তু এইটো একদম এতিয়া সম্পূৰ্ণ মিছা কথা। যিখিনি ডিছকাউণ্ট আপোনালোকে তাত পাব, ছেম ডিছকাউণ্ট আপোনালোকে ইয়াতো পাব। আমাৰ নিজৰ অসমীয়া মানুহে কিবা এটা কৰিছে, ভালহে পাব লাগে। আগুৱাই লৈ যোৱাটো আমাৰে দায়িত্ব নহয় জানো? এনেওতো ঘৰৰ বজাৰ কৰিবলগীয়া হয়েই, তো এইবাৰৰ বজাৰখিনি মই জিফ্ৰেছৰ পৰা কৰিলো। অৱশ্যে জিফ্ৰেছ নামৰ এই মাৰ্টখন সেইটো অঞ্চলত খুবেই জনপ্ৰিয়। তথাপিও মোৰ ভিডিঅ' চাই যদি আৰু 50জন কাষ্টমাৰ তেওঁলোকে পায় ন, আৰু মোক কি লাগে? আৰু শিৱসাগৰৰ এইখন দ্বিতীয়খন ষ্ট'ৰ য'ত ফ্ৰজেন ফুডছৰ লগতে চি ফুডছো এভেইলেবল আছে। প্ৰনছ, পপলেট, অক্টোপাছ, ষ্টাৰফিছ আৰু লগতে বহুতখিনি সাগৰীয়া মাছ আছে ইয়াতে। তো কি ভাবি আছে? প্ৰতিষ্ঠানখন আপোনালোকৰ মাজত চিনাকি কৰাই দিয়াৰ দায়িত্বটো মোৰ আছিল। এতিয়া এজন অসমীয়া হিচাপে আনজন অসমীয়াক